আজি বনাবলৈ লোৱা হৈছে মাছৰ লগত মূলা। এয়া মাছ লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, পিঁয়াজ আৰু বিলাহী, এফালে লোৱা হৈছে কোমলীয়া পাত, পিঁয়াজৰ পাত, আদা নহৰু আৰু মূলা আলু কাটি লোৱা হৈছে এয়া। তাৰপিছত এফালে লোৱা হৈছে কোমলীয়া পাতবোৰ, এতিয়া নতুনকৈ ওলাইছে যে পিঁয়াজ ৰুৱে তাৰপিছত পাত ওলাইছে, সেইটো পাতটো লোৱা হৈছে। আৰু এফালে কেৰাহী গৰম হৈ গ'ল, তেল দি দিলে, বেছিকৈ দিয়া নাই কাৰণ কচ মাছটোৰ পৰা তেল ওলায়। আৰু আমি যিহেতু দি পাৰোঁ, মই দুটা মাছ পিচকেইটা ডাঙৰ, সেইকাৰণে আমি অকল 2 পিচেই লৈছোঁ। কাৰণ ফ্ৰেছকৈ বনাই খোৱা আৰু থৈ খোৱা বহুত পাৰ্থক্য, ফ্ৰেছকৈ বনাই খালে আচলতে বেছি ভাল লাগে। আৰু কচ মাছ যিহেতু তেল ওলাবই, সেইকাৰণে তেল অকণমান দি পেলাই ফ্ৰাই কৰি লোৱা হ'ব এতিয়া। আৰু আমাৰ ভিডিঅ'বোৰত প্ৰায় দেখেই চাগে, আমি দুটাই ধুনীয়াকৈ মিলি বনাওঁ, মানে দীপৰ যদি ডিউটি নাথাকে ধুনীয়াকৈ মোৰ লগত লাগি দিয়ে, আৰু ময়ো এনেকৈ আৰু আচলতে এটা বনাই থাকিলে এটা ভিডিঅ'টো কৰিবই লাগিব কাৰণ ষ্টেণ্ড লোৱা নাই, আৰু সেইকাৰণে ধুনীয়াকৈ আৰু বনাইছোঁহে আজি। তেল বেছি দিয়া নাছিলে, এয়া হৈছে কচ মাছৰ পৰা ওলোৱা তেল, সেইকাৰণে কমকৈ তেল দিয়া হৈছিলে, মাছৰ পৰা ওলায় তেলটো। কচ মাছ যিহেতু সেইকাৰণে বেছি টাইটকৈ ফ্ৰাই কৰা নাই, নহ'লে তেলহে শুকাই যাব। আৰু পিঁয়াজ দিয়া হৈছে, মাছৰ তেলতে ধুনীয়াকৈ পিঁয়াজখিনি এতিয়া ফ্ৰাই কৰি লোৱা হ'ব। আৰু এয়া আছে আদা নহৰু আৰু কেঁচা পাত, পিঁয়াজৰ কেঁচা পাতটো লগতে দি দিছে। আৰু এয়া বিলাহী আৰু পিঁয়াজৰ পাত অলপ দি দিয়া হ'ব, আধা আৰু আধা থৈ দিয়া আছে। আৰু এতিয়া দিয়া হৈছে নিমখ, হালধি আৰু ঘৰতে শুকান জলকীয়া পিচি থৈছিলোঁ, এয়া অলপ দিয়া হৈছে। আৰু অকণমান গৰম মছলা, যিহেতু মছলা বেছিকৈ দি খালে ভাল নালাগিব, সেইকাৰণে এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি পেলাই অকণমান লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰিবও পাৰে। এতিয়া দি দিম ইয়াত মূলা আৰু কাটি থোৱা আলুখিনি। ধুনীয়াকৈ ভাজি ল'ব লাগিব, ভাজি পেলাই এইখিনি সিজিব লাগিব, গাপ দি থ'ব লাগিব ধুনীয়াকৈ, যেনেকৈ আমি ভাজি চাজি বনাওঁ তেনেকৈ চবেই জানে আচলতে, তেনেকৈ অলপমান ভাজি সিজাব লাগিব। এইখিনি পিঁয়াজৰ পাতখিনি যে আছিলে আধা, এইখিনি দি দিয়া হ'ল। মাজে মাজে চাই লৰাই থাকিব লাগিব আৰু মাজে মাজে গাপ দি থাকিব লাগিব। লগে লগে পানী দি দিলে অকণমান বেয়া লাগে। আৰু এইখিনি হৈছে আদা নহৰু পিঁয়াজৰ পাতখিনি পিচি লোৱা, আধা আছিলে সেইখিনি দি দিয়া হ'ল এতিয়া। আৰু এতিয়া দিয়া হ'ব ইয়াত অলপমান পানী, যিহেতু মূলা আৰু আলুখিনি সিজিব লাগিব ধুনীয়াকৈ, মিক্স হৈ যাব লাগিব, নহ'লে ভাল নালাগিব, গোটা গোটা হৈ থাকিলে অকণমান ভাঙি দিব লাগিব। এয়া দেখিছেনে ধুনীয়াকৈ উতল আহি গৈছে। আৰু ইয়াত এড কৰা হ'ব এতিয়া ফ্ৰাই কৰি থোৱা মাছ 2 পিচ, ধুনীয়াকৈ দি দিব। আপোনালোকে ঘৰৰ মেম্বাৰ অনুযায়ী দিব মাছ, আমি যিহেতু দুটাই খাম সেইকাৰণে 2 পিচ দিয়া হৈছে, মাছখিনি ডাঙৰ আছিলে পিচকেইটা সেইকাৰণে। কচ মাছটো যিহেতু টাইটকৈ ফ্ৰাই কৰিলে খাবলৈ বেয়া লাগে, সেইকাৰণে অলপমান ফ্ৰাই কৰা মাছ ভাগি যাবও পাৰে, সেইকাৰণে অকণমান লাহে লাহে লৰোৱা হৈছে। এতিয়া মাছ 2 পিচ কাঢ়ি ল'ম, যিহেতু মূলা আৰু আলু কেইপিচ অকণমান ভাঙি দিব লাগিব, আৰু মাছটো ভাগি যোৱাৰ চান্স থাকে, সেইকাৰণে অকণমান কাঢ়ি পেলাই, নেকাঢ়িলেও হ'ব কোনো কথা নাই, কিন্তু কাঢ়ি ল'লে ভাল, সেইকাৰণে কাঢ়ি পেলাই এতিয়া মূলা আৰু আলুখিনি অলপ ভাঙি দিয়া হ'ব। আৰু শেষত এড কৰা হৈছে নৰসিংহ পাত, আৰু এয়া নৰসিংহ পাতটো এইটো কাৰণে দিয়া হৈছে, গোন্ধটো বৰ ধুনীয়া আহে কিন্তু দেই। আৰু আপোনালোকে আচলতে বনাই খাই চালেহে গম পাব আচল সোৱাদটো, ভিডিঅ' চাইতো কোনো কেনেকুৱা লাগিছে খাবলৈ এইটো গম নাপাব, সেইকাৰণে বনাই খাবই লাগিব আপোনালোকে। আৰু আমাক কমেণ্টত জনাবচোন ৰেচিপিটো চাই আজি কেনেকুৱা পালে। আৰু এয়া হৈছে মাছ 2 পিচ ধুনীয়াকৈ আমাৰ মূলা আৰু আলুৰ লগত এড কৰি দিয়া হ'ল। আৰু শেষত আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ চেনেলটো তেনেই নতুন, গতিকে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিবা। থেংক ইউ।